হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকক বি এ ফাৰ্ষ্ট ছেমিষ্টাৰৰ লোকগীত দ্বিতীয় গৌডৰ লোকগীত একবাৰ হৰি বলান মন ৰচনা লোকগীত কাইনাৰ পৰা কৰা হে চৰ্যা গীত বন্ধু চণ্ডীদাস হেম সৰস্বতী প্ৰহ্লাদ চৰিত্ৰ সম্পূৰ্ণ এইবিলাক ইতিমধ্যে তোমালোকক আলোচনা কৰা হৈছে। আজি মই আলোচনা কৰিম তোমালোকৰ মাধৱ কন্দলীৰ লংকাৰ বিৱৰণ সুন্দৰাকাণ্ডৰ ৰামায়ণ ইয়াৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু উত্তৰবিলাক মানে এনচাৰবিলাক। তো এই পাৰ্ট যিটো 6 হয়, কিন্তু ভিডিঅ'টো 7 নম্বৰ হ'ব। তোমালোকে ইতিমধ্যে জানা ইয়াৰ কাৰণটো কি, মই প্ৰত্যেক ভিডিঅ'তে কৈ আহিছোঁ, মানে প্ৰত্যেক চেপ্টাৰতে, কাৰণ ইয়াৰ কাৰণে অলপ খেলি মেলি হৈছিল। তোমালোকে কিন্তু ইতিমধ্যে বুজি পাইছা যে 6 নম্বৰ 5 নম্বৰ থাকিলে 6 নম্বৰ 6 নম্বৰ থাকিলে 7 নম্বৰ এনেকৈ। আৰু অহাকালিৰ পৰা মই কিন্তু গৌড 3ৰ শংকৰদেৱকালীন সাহিত্য এইবিলাক আলোচনা কৰি দিম। তোমালোকে যদি দুটাকৈ ভিডিঅ' চোৱা লাগে এদিনত, তো মই দুটাকৈ ভিডিঅ' দি দিম। মানে ইয়াত 4টা আছে, কিন্তু দুদিনত হৈ যাব। আৰু ইয়াতো কিন্তু 4টা আছে, দুদিনত মানে 4 দিনত সেই তোমাৰ অসমীয়া কিন্তু শেষ হৈ যাব। আৰু তোমালোকৰ যদি ইকনমিক্স লাগে, মই ফাৰ্ষ্ট ছেমিষ্টাৰত ইতিমধ্যে আপলোড কৰি দি থৈছোঁ, তোমালোকে চাব পাৰা। আৰু লগতে যদি পলিটিকেল লাগে আৰু এডুকেশ্যন লাগে আৰু ফিল'চফি লাগে, তোমালোকে কমেণ্ট কৰি দিবা এইটো লাগে, মই কিন্তু ভিডিঅ' আপলোড কৰি দিম। মই অহা সপ্তাহৰ পৰা মই ডেইলি মানে পলিটিকেল, তাৰপিছত ইকনমিক্স আৰু হিষ্ট্ৰী নিদিওঁ, হিষ্ট্ৰী চেষ্টা কৰিম, আৰু ফিল'চফি এইবিলাক আপলোড কৰি দিম, তোমালোকে চাই ল'বা। আলোচনা কৰোঁ পাৰ্ট 6 মাধৱ কন্দলীৰ লংকাৰ বিৱৰণ সুন্দৰাকাণ্ডৰ ৰামায়ণ। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক চাওঁ। তোমালোকে কিন্তু লংকাৰ বিৱৰণ সুন্দৰাকাণ্ড ৰামায়ণ এইবিলাক বিষয়ে তোমালোকে ভালকৈ জানা। ইতিমধ্যে তোমালোকে ঘৰুৱা হিচাপে জানি আহিছা, মানে পঢ়ি আহিছা। এইটো ৰচনা কৰিছিল মাধৱ কন্দলীয়ে। আৰু ইয়াৰ উত্তৰ প্ৰশ্নবিলাক আলোচনা কৰি দিওঁ। প্ৰথমটো হ'ল প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন? মাধৱ কন্দলী। মাধৱ কন্দলীয়ে 2 নম্বৰটো, মাধৱ কন্দলীয়ে কেতিয়া ৰামায়ণৰ অসমীয়া ভাষালৈ ভাঙনি কৰে? 4ৰ্থ শতিকাত। 3 নম্বৰ, মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা কাৰ্য চৰ্চা কৰিছিল? বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলী কোন আছিল? অসমীয়া সাহিত্যৰ প্ৰাক শংকৰী যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবিগৰাকী আছিল কবিৰাজ মাধৱ কন্দলী। 4 নম্বৰ। আৰু এইবিলাক প্ৰশ্ন তোমালোকে চাই ল'বা। আৰু এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে লংকাৰ বিৱৰণ পাঠটি ক'ৰ পৰা লোৱা হৈছে? এইটো পাঠটোৰ নামেই হ'ল লংকাৰ বিৱৰণ। এই লংকাৰ বিৱৰণ পাঠটো ক'ৰ পৰা লোৱা হৈছে? মাধৱ কন্দলীৰ ৰামায়ণ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে। এইটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো প্ৰশ্নত মানে পৰীক্ষাত বহুত ৰিপিট হোৱা দেখা গৈছে, আৰু এইটো কিন্তু 1 মাৰ্ক আহে, তোমালোকে পঢ়ি ল'বা। চমু প্ৰশ্ন উত্তৰ হ'ল প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলীৰ বিষয়ে চমুকৈ লিখা। প্ৰাক শংকৰী যুগৰ সৰ্বশ্ৰেষ্ঠ কবি মাধৱ কন্দলী, প্ৰাচীন অসমৰ, এইবিলাক তোমালোকে কিন্তু পঢ়ি ল'বা। এইখিনি লগতে এইখিনি মই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকে কৈ আছোঁ। আৰু ভেৰি ইম্পৰ্টেণ্ট 2 নম্বৰ কুৱেশ্যনটো হ'ল মাধৱ কন্দলীৰ সুন্দৰাকাণ্ড ৰামায়ণ মূল কাহিনীকে লিখা। এইবিলাকৰ মূল কাহিনীয়ে আহে। এইবিলাকৰ যদি মূল কাহিনী তোমালোকে পঢ়া, যিকোনো প্ৰশ্ন দিয়ক কিয়নো তোমালোকে কিন্তু লিখিব পাৰিবা। আৰু লগতে মূল কাহিনী দিলেতো হ'ল, আৰু লগতে তোমালোকে কিন্তু ভিতৰৰ পৰা প্ৰশ্ন দিলে তোমালোকে পাই যাবা। তো আহক বেলেগ প্ৰশ্নটো। লংকাৰ বিৱৰণ পাঠটিৰ মূল কাহিনীটো লিখা। এইখিনি লংকাৰ বিৱৰণৰ মূল কাহিনীটো লিখিবলৈ দিছে। মূল কাহিনীটো তোমালোকে ভালকৈ পঢ়িবা। তোমালোকে 2 মাৰ্কৰ আহিলেও পাই যাবা, 1 মাৰ্কৰ আহিলে পাই যাবা। আৰু এইটো 5 মাৰ্কৰ 10 মাৰ্কৰ কাৰণে হৈ যাব। এইখিনিয়ে 10 মাৰ্কৰ কাৰণে হৈ যাব। এইখিনিয়ে তোমালোকৰ
3 পেজমান হৈ যাব। আহক আলোচনা কৰোঁ। আৰু কুৱেশ্যনে নাই এইখিনি মানে ইম্পৰ্টেণ্ট কুৱেশ্যন নাই ইয়াত, সেইকাৰণে মই জপাই থৈছোঁ। আৰু এটা লাষ্ট প্ৰশ্ন আছে, এইখিনি ভিডিঅ'খিনি তোমালোকক ভালকৈ দি আছোঁ। হনুমন্তৰ লংকাৰ বিৱৰণৰ কাব্যাংশৰ মূল কাহিনী নিজৰ ভাষাত বৰ্ণনা কৰা। মানে হনুমানৰ লংকাৰ বিৱৰণখিনি মানে হনুমানে কেনেকৈ লংকাৰ বিৱৰণৰ মানে প্ৰৱেশ কৰিছিল এইটোৰ বিষয়ে তোমালোকক কৈছে। তোমালোকে কিন্তু এইবিলাক ঘৰুৱা ভাষাই জানা, এইখিনি অসমীয়াত লিখিলে হৈ যাব, ঘৰুৱা ভাষাই যিখিনি জানা। আৰু তোমালোকে অলপ পাহৰি গৈছা, সেইখিনি তোমালোকে এই উত্তৰৰ পৰা তোমালোকে কিছু আয়ত্ত কৰিব পাৰিবা। তোমালোকে কিন্তু চাই ল'বা, বহীত অলপ নোট ডাউন কৰি ল'বা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু যোৱা বছৰত এই প্ৰশ্নটো দিছিল 10 মাৰ্কৰ কাৰণে। তোমালোকে চাবা, চালে কিন্তু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালে কিন্তু হৈ যাব, পাই যাবা। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল সুন্দৰকাণ্ডৰ আলমত একচুৱেলি আমলত হয়, ষ্টুডেণ্টটো কি হ'ল লংকা পুৰীৰ বৰ্ণনা কৰা। মানে লংকাৰ বিষয়ে আলোচনা কৰিব দিছে, তোমালোকে শুদ্ধকৈ মানে পঢ়ি ল'বা এইখিনিয়ে। আৰু তোমালোকে যদি নতুন হয় ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো। এইখিনিয়ে মই অহাকালিৰ পৰা 6 নম্বৰ পাৰ্টটো হ'ল মানে 7 নম্বৰ ভিডিঅ' ইতিমধ্যে আলোচনা কৰি দিলোঁ। তোমালোকৰ অহা দুটা ভিডিঅ' মই দুটাকৈ ভিডিঅ' দি দিম, মানে পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 দুটা ভিডিঅ' হৈ যাব। এনেকৈ দুটা মই অহাকালি আৰু পৰহি মই কিন্তু দুটা দি দিম, গ'ড 3 আৰু 4 নম্বৰটো দুটা আছে, এইটো ডাঙৰ হয় অলপ, কিন্তু মই দি দিম। ভালকৈ প্ৰশ্নবিলাকতো আকৌ চাব লাগিব, তাৰপিছত মানে এনালাইজ কৰি দিব লাগিব। মানে মুঠতে এসপ্তাহ লাগিব তোমাৰ এছামিছ শেষ। তোমালোক এছামিছ মানে ফাৰ্ষ্ট ছেমিষ্টাৰটো শেষ হৈ যাব। আৰু পলিটিকেল তোমালোকে চাই ল'বা, পলিটিকেল মেজৰ মাইনৰ থাকিলে পলিটিকেলৰ ভিডিঅ' আপলোড কৰা আছে। আৰু ইকনমিক্স চাইলে মেজৰ মাইনৰ থাকিলে ইকনমিক্সটো চাব ল'বা, মানে চাই ল'বা। মোৰ ক'বলৈ অলপ কি হ'ল। তাৰপিছত আছে তোমাৰ এই ফিল'চফি মেজৰ মাইনৰ থাকিলে চাই ল'বা। তাৰপিছত আছে তোমালোকৰ এডুকেশ্যন থাকিলে তোমালোকে চাই ল'বা মেজৰ মাইনৰ। এইবিলাক মানে এডুকেশ্যন, তাৰপিছত তোমালোকৰ ফিল'চফি আৰু কি আছে এইবিলাক আপলোড কৰা নাই। মই অহা সপ্তাহৰ পৰা এইবিলাকে ডেইলি মই এটাকৈ আপলোড কৰি দিম মেজৰ মাইনৰ থাকিলে। আৰু যিসকল তোমাৰ এইবিলাক মেজৰ মাইনৰ আছে তোমালোকে কিন্তু শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীসকলক। আৰু ক্লাছ 10ৰ ভিডিঅ' ইয়াত আপলোড কৰা হয়, এছামিক্স আৰু ইংলিছ। সেইকাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক সৰু ভাই ভণ্টিসকলে থাকিলে চেনেলটো শ্বেয়াৰ কৰি দিবা। থেংক ইউ, টেক কেয়াৰ। তোমালোকে কিন্তু ভালকৈ পঢ়ি লোৱা, সন্মুখত পৰীক্ষা আহি আছে।